Welcome to my YouTube channel. মই ৰেছমা মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম। আজি বহু দিনৰ পৰা আপোনালোকৰ লগত কথা পতা হোৱাই নাই মোৰ আৰু মই হেনেকে যোৱা ভিডিঅ' কেইটা দেখিছে যে অকমান স্কুলৰ ফালে গৈছিলো ফুৰিবলৈ খুব ধুনীয়া লাগিলে গৈ মেলি তাৰ পিছত আহি অকমান ব্যস্ততা হৈ পৰিলো ইহঁতৰ গিটাৰ এক্সাম আজিকালি মাহে এক্সাম আৰু ইহঁতৰ এক্সাম নহয় আমাৰে এক্সাম আপোনালোকেও মাক বা আপোনালোকেও দেখিছে বাকিবোৰক যে কেনেকুৱা এক্সামৰ টাইমত কি হয় আজিকালি মাহে এক্সাম কোনো কাটে নালাগে লৰা ছোৱালীৰ হেহে যিয়ে কি নহওক বাৰু সিহঁতৰ নালাগিলেও আমিতো এক্সামটো সিহঁতক পঢ়াবই লাগিব ভালকে নহলে আমাৰ ওপৰতে আকৌ ক'বগে মাক বাপেকে বা কি পঢ়াইছে লৰা ছোৱালী লিখিবই নোৱাৰে তো হেহে মই সিহঁতক অকমান একদিন চালো মেলি আজি ভাবিলো অকমান আপোনালোকৰ লগত কথা পাতো যিয়ে নহওক মোৰ সৰু ফেমিলিটো যদিও আপোনালোকৰ লগত যিকিনি হয় মই শ্বেয়াৰ কৰিয়ে থাকো পৰাপক্ষলৈকে আগলৈকেও এনেকুৱাই দেখুৱাই যাম এতিয়াতো অকমান ঠাণ্ডা পৰিছে আৰু এতিয়া সবৰে গা চাবিলাক অকমান বেয়াও হৈ আছে আৰু যি কি নহওক বাৰু ভালে কুশলে সবে থাকাটোৱে কামনা মোৰো আজি মই ভিডিঅ'টি আৰম্ভ কৰিলো এতিয়া 12টাই বাজিলে কাপা অকমান ধুই ললো ভাত তৰকাৰী কেইটা জল্দি বনালো মৰ্নিঙত দিব নোৱাৰো মই ভিডিঅ' কাৰণ ৰাতিপুৱা মই ইহঁতক স্কুলত অনা নিয়া খুব কষ্ট হয় হে অকমান দেৰিকে আৰম্ভ কৰা হয় মোৰ ভিডিঅ'বিলাক কেতিয়াবাহে স্যাটাৰডে সানডে ৰাতিপুৱাৰ পৰা দিয়া হয় যি কি নহওক আপোনালোকক দেখুৱাম একদিন ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰাৰ পৰা ৰাতিপুৱা 8টা 6টা 7:30 ভাত তৰকাৰী বনোৱা এটা ভিডিঅ' দি দিম বাৰু আপোনালোকৰ ওচৰত কেইটাক লৈ মেলি তাৰ লগত মানে এতিয়া ঠাণ্ডা সিজন যে কমলা খাবলৈ মন গল আৰু কমলা খাই অকমান আপোনালোকৰ লগত কথা পাতিবলৈও মন গল হে আজি মই ভাবিলো অকমান আপোনালোকৰ লগত কমলাও খাও আপোনাৰ আৰু অকলে কমলাৰ জুতিটো টেষ্ট নালাগে এটা অভ্যাস আছে যে মই বস্তুবিলাক থৈ মেলি পাহাৰো আৰু এতিয়া মোবাইলৰ ষ্টেণ্ডটো ক'ত থৈছো মই পাহৰিছো হে অকমান বিচাৰি আছো আপোনালোকৰো চাগে এনেকুৱা হয় কিন্তু মোৰ খুব বেছিয়ে হয় মানে কিহৰ কাৰণে হয় মই নিজেও নাজানো মই বস্তুবিলাক থৈ মেলি ক'ত কেনেকৈ থওঁ সময় যেতিয়া লাগে সেইটো বস্তু বৰ ধুনীয়াকৈ ইউজ কৰিব জানো কিন্তু তাৰ পিছত সেইটো ক'ত ৰাখো তাৰ পিছত পাহৰি যাওঁ 1 মিনিট ৰ'ব মই আপোনালোকক মই এইটো বিচাৰি লওঁ তাৰ পিছত আপোনালোকৰ লগত কথা পাতিলো যেনিবা বিচাৰি মেলি খুব বেয়া অভ্যাস বুলি ক'ব লাগিব এইটো মোৰ বস্তু থৈ বস্তু পাহৰাৰ কাৰণে ইয়াৰ কাৰণে খুব গালিও খাওঁ মই সবৰে আৰু এতিয়া মই ইয়া কমলা চেলাই আছো আৰু কমলা চেলাই এটা কথা মনত পৰি গ'ল যে একেদিন আমি সবে পায়ে আছো যে ফেসবুকত বা এনেকুৱা সবতে হোৱাটছআপত বা নিউজ বিলাকতে পাই আছো যে ৰেকিংৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এটা ল'ৰা ইমান ডাঙৰ কাণ্ড হৈ গ'ল আমিও হোষ্টেলত পঢ়িছিলো আমাকো ৰেকিং কৰিছিলে কিন্তু আমাক যেতিয়া ৰেকিং বিলাক ইমান সিম্পল আছিল সেইবিলাকে কিবা ভয় লাগিছিল আৰু সিনিয়ৰে যেতিয়া নিজৰ নামটোৱে খুদে তোমাৰ নাম কি সেইটোৱে কিবা ভয় লগা আৰু তাতকে চাকচোন সেই ল'ৰাটোক কেনেকা মাৰিছে তো সেইটো খুবে বেয়া লাগে কাৰণ নিজৰ যেতিয়া এতিয়া নিজে মাক হৈছো ল'ৰা ছোৱালী কিমান কষ্টত ডাঙৰ দীঘল কৰিছো সেইটো এটা মাক বাপেকে অনুভৱ কৰিব পাৰে যে সেইটো ল'ৰা ছোৱালী কিমান কষ্টত ডাঙৰ দীঘল হয় হে বেলেগৰ ল'ৰা এটাক টৰ্চাৰ কৰাৰ আগত বা বেলেগৰ ছোৱালী এটাক টৰ্চাৰ কৰাৰ আগত এশবাৰ ভাবিব লাগে যে সেইটো ল'ৰা ছোৱালী কাৰোবাৰ মাক কোনোবাই জন্ম দিছে খুব মৰমত ডাঙৰ দীঘল কৰিছে ৰেকিং এনে ধেমালি কৰিছে সেইটো বেলেগ কথা কিন্তু ইমান ডাঙৰ ষ্টেপ লোৱাটো সঁচাই এইটো বেয়া হয় এজ এ মই পেৰেণ্টছ হিচাপে মোৰ ল'ৰা ছোৱালীক যিখিনি পাৰো সেইখিনি শিকাম আৰু সকলোৱে সেইটো শিকাব লাগে যে আচলতে মৰম ভাৱেৰে সকলো কাম কৰা ইমান হেটালাঙি ইমান মাৰ পিট কৰি কৰাটো অতিকৈ বেয়া লজ্জাজনক কাণ্ড হৈছে এতিয়া আৰু আমাৰ এতিয়া এনেকুৱা হৈছে পৃথিৱীত যে অকল এইটো কেছে নহয় বাকি যিকোনো কামেই হওক বা ধৰ্ষণে হওক বা যিয়ে নহওক ছোৱালীৰ ওপৰতে অত্যাচাৰে হওক বা বিয়াৰ পিছতে হওক বা বিয়াৰ যিয়ে নহওক এইটো বেছি হৈছে মানুহৰ প্ৰতি মানুহৰ মৰমটো নাইকিয়া হৈ যায় আছে লাহে লাহে আৰু আমি মানুহবোৰ জন্তুৰ নিচিনা ব্যৱহাৰ কৰিব শিকি গৈছো আমি অকমান মানুহৰ নিচিনা জীয়াই থাকিবলৈ শিকিব লাগে ল'ৰা ছোৱালীকো শিকাব লাগে মানুহৰ প্ৰতি মানে মৰমটোৱে নোহোৱা হৈ গৈছে সেইকাৰণেহে মানুহে মানুহক মাৰিব পৰা হৈছে তো হেনেকুৱা বেয়া লাগে কিছুমান নিউজ কেতিয়াবা চাই মেলি অকমান সকলোৱে নিজৰ ল'ৰা ছোৱালীক শিকাটো বেছি ভাল আৰু নাজানো আমাৰ ল'ৰা ছোৱালী কি হয় তথাপিও নীতি শিক্ষা দিয়াটো আমাৰ প্ৰয়োজন সকলোৰে হেতুৱে প্ৰয়োজন কাৰণ আমি এতিয়াৰ পৰা কিবা এটা ৰেসপেক্ট কি লৰাই ছোৱালীক কেনেকৈ ৰেসপেক্ট কৰিব লাগে ছোৱালীক ৰেসপেক্ট কেনেকৈ কৰিব লাগে সেইটো অকমান যদি শিকাব পাৰো বা সেইখিনি শিষ্টাচাৰে যিহঁতক পিছলৈ কাম আহিব পাৰে আমি কিবা শিকিছিলো কাৰণে চাগে আমি কিবা এটা শিকিছো এতিয়া
সেইকাৰণে অকণমান মৰমো মানুহৰ প্ৰতি আছে, নোহোৱা নহয়, বা কোনোবা দুখ পালে দুখটো বুজোঁ। আজিকালি সেইকণ কমিয়ে গৈছে মানুহৰ, আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে সেইবিলাক নাই, সেয়ে সেনেকুৱা কাণ্ড কৰিব পাৰিছে। তো খুব বেছি নকওঁ, আৰু আমাতকৈ বহুত জ্ঞানী বুদ্ধিমান আছে, সেইসকলে ইয়াৰ ওপৰত মানে একশ্যন লওক, আৰু ভালকৈ জানি সিহঁতে এইটো আগবঢ়াই নিয়ক, যাতে নেক্সট টাইম এনেকুৱা আৰু নহয়, কোনো ধৰণৰ কেছেই হ'ব নালাগে এনেকুৱা বেয়া। সেয়েহে আপোনালোকে যিবিলাক ডাঙৰ মানুহ আছে এইবিলাক লোৱা ভাল, আৰু আমিতো আৰু কি, আৰু মই যিখিনি মনত আহিছে বেয়া লাগিছে সেইকাৰণে মই আজি অকণমান কৈ দিলোঁ ইয়াৰ বিষয়ে। যদিও ইয়াত কিবা মোৰ নক'বলগীয়া কথা ক'লোঁ বা বেয়া পাইছে, তাৰ কাৰণে আপোনালোকে মোক মাফ কৰি দিব, ক্ষমা কৰি দিব। ফাইনেলি কমলা চমলা কুটিলোঁ, এয়া কমলা, ধনিয়া পাত, জলকীয়া হৈ গ'ল, আৰু মই ক'লা নিমখ খাই খুব ভাল পাওঁ, এতিয়া তেনেকৈ দি দিলোঁ। কমলা চবৰে মানে প্ৰিয়ই হয় চাগে, আৰু মোৰো খুবেই প্ৰিয় হয়। ধুনীয়া লাগিছে। আপোনালোকে ভাল পায়নে? মই খুব ভাল পাওঁ খাই, সেইকাৰণে যেতিয়া মন তেতিয়া খাই দিওঁ। আমি এতিয়া ভাত পানী খালোঁ, বহুত ৰ'দ লাগিছে, ৰ'দত অকণমান বহি আছোঁ। সৰু এটা পিছ চাইডে মোৰ বেলকনি আছে, খুব ধুনীয়া ৰ'দ পৰে, আৰু সেয়ে মই অকণমান ৰ'দত বহি ভাল পাওঁ, আৰু ৰ'দত এনেও বহিবই লাগে, ঠাণ্ডা দিনত আৰু খুব ধুনীয়া লাগে ৰ'দত বহি মেলি, সেইকাৰণে মই অকণমান ৰ'দত বহি আছোঁ। ৰ'দ পৰিলে এনেকৈ, সেইটো মোৰ পিছফালে হয়, এইটো গৈছে, আৰু মই এনেকৈ বহি আছোঁ আৰু এনেকৈ বেলকনিখনত। ইয়াতে জোতাবোৰ দেখিছেনে? এইবিলাক মই আজি ধুই থৈছোঁ জোতা, আৰু মই মানে এনেকৈ জোতাবিলাক ধুই পেলাই ভাল পাওঁ, কাৰণ এই ছাইডবিলাক যেতিয়া লেতেৰা হয় মই খুব বেয়া পাওঁ জোতা। মানে জোতা মানুহক, মই ভাবোঁ সকলোতকৈ মানুহ এটাৰ শুৱনি হ'বলৈ থাকিলে চাগে জোতাযোৰ ভাল লাগে, আৰু জোতাৰ ছাইডত যেতিয়া মল হয় ন, মই খুব বেয়া পাওঁ। সেইকাৰণে মানে কি কৰোঁ, জোতাবিলাক প্ৰায় এনেকৈ এমাহৰ মূৰে মূৰে ছাইডবিলাক ধুনীয়াকৈ চাফা কৰোঁ, গোটেইকেইটাৰে ঘৰত যিমান আছে চবৰে এনেকৈ চাফা কৰোঁ, আৰু চাফ কৰি কিনে এনেকৈ ৰ'দত দি দিওঁ, আৰু এইটো কৰিলে ভালো লাগে, চাফ চিকুণতা নিজৰ কাৰণেই ভাল, আৰু নিজৰ ল'ৰা ছোৱালী বস্তুবিলাক নিজে চাফ চিকুণ কৰিলে খুব ভালো লাগে। সেইকাৰণে মই আপোনালোকৰ লগত সময় নাপাওঁ, আৰু এতিয়া অকণমান টাইম এনেকৈ ৰ'দত থাকি মই অকণমান বিচনালৈ যামগৈ, যাই মেলি আবেলি ওলাই যাম, আপোনালোকক দেখুৱাম। পিছে আপোনালোক কোনোবা যাবনে পিকনিকলৈ? ডিচেম্বৰ বুলি কৰিলে আৰু পিকনিক লাগিয়ে যায় মনবিলাক মানুহৰ। আমিও ভাবি আছোঁ ফেমিলি ক'ৰবাত যাওঁ নেকি পিকনিকলৈ। আপোনালোকে ক'ত যাব, আৰু এইবাৰ পিকনিকৰ প্লেচ ভাল ক'ত আছে, ক'ত গৈ ভাল লাগিব অকণমান কমেণ্ট কৰি জনাবচোন। আমি পিকনিকলৈ যাম বুলি ভাবি আছোঁ, ডিচাইড হোৱা নাই ক'লৈ যাম। গৈ ভাল পাইছে মোক একবাৰ কমেণ্ট কৰি জনাব, আমিও যামগৈ আপোনালোকৰ পিছে আছোঁ। চুলিবিলাকো বৰ ধুনীয়াকৈ শুকাই গ'ল, আৰু ঘৰৰ ভিতৰত ইহঁতকেইটা কেনেকৈ থাকে মই নাজানো। মই ইমান ঘৰৰ ভিতৰত থকা মানুহ নহয়, মই অকণমান এনেও এনেকৈ বাহিৰত বহি পানি ভাল পাওঁ, শুবলৈ আবেলি ভাল পাওঁ, কিন্তু এই ঠাণ্ডা দিনত শুলেও গা বেয়া লাগে, সেয়েহে মই অকণমান টোপনিটো কম, আৰু মই এনেকৈ কথা পাতি ভাল পাওঁ, সেয়েহে আপোনালোকৰ লগত এনেকৈ মাজে মাজে অকণমান কথা পাতিম কেতিয়াবা। আৰু বাকী মোৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব, আৰু এইটো শ্বেয়াৰ কৰিব লগা ভিডিঅ' নহয়, যিহেতু মই শ্বেয়াৰৰ কথা কোৱা নাই, সেয়ে আপোনালোকে এবাৰ কমেণ্ট কৰিব, আৰু ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আবেলি লগ পাইছোঁ, এতিয়া মই অকণমান ৰ'দ লগাওঁ এনেকৈ ধুনীয়াকৈ বহি মেলি, আৰু অকণমান তাৰপিছত বিচনালৈ যাওঁ, তাৰপিছত আবেলি আপোনাক লগ পাইছোঁ। এতিয়া আমি এনেকৈ গৈ আছোঁ, গাড়ীত বহিলোঁ, আৰু এতিয়া আমি পাৰ্কত গৈ আছোঁ। বলক পিছে ইহঁতকেইটাক লৈ আমি পাৰ্কলৈ যাওঁ। এনেকৈ কাউণ্টাৰত আমি টিকেট ল'লোঁ, টিকেট লৈ কেনে এনেকৈ আছে আই লাভ গুৱাহাটী, আৰু এইটো দেখি গমেই পাইছে আৰু আমি ক'লৈ গৈ আছোঁ। আৰু এইফালে এইটো খেলা পাৰ্ক, আৰু চবে জানেই, আৰু এনেই দেখুৱালোঁ আহিলোঁ যিহেতু।
এইখন হৈছে দীঘলী পুখুৰীৰ পাৰ। এয়া কাপোৰ ওলায়ে আছে, গমেই পায় আৰু ইয়াতে সৰু ডাঙৰ চবৰ কাৰণে এতিয়া হৈছে এটা ছাইডত বাচ্চা খেলিবলৈ হৈছে আৰু এইটো ছাইডত একদম মানে আৰু কাপোৰবিলাকৰ কাৰণে দীঘলী পুখুৰীৰ পাৰটো ফেভাৰেটে হয়। তো এইটো ছাইডত আমি যিহেতু এতিয়া কাপোৰ লৈ থকা নাই তো সেইকাৰণে আমাৰ এইটো ছাইডত কোনো যাবলগীয়া নাই, এইফালে পৰা গুচি আহিলোঁ কাৰণ ল'ৰা ছোৱালী এইটো ছাইডত খেলি আছে। ইহঁতে এতিয়া ইয়াতে এনেকৈ খেলি আছে আৰু আমি ইহঁতৰ পিছে পিছে ঘূৰি আছোঁ। অকণমান দেখুৱালোঁ আপোনালোকক ইহঁতক আৰু পাৰ্কখনো অকণমান এনেকৈ ঘূৰাই দিলোঁ আপোনালোকৰ ফালে। আৰু দীঘলী পুখুৰী পাৰ্কখন নজনা মানুহ নাইয়ে চাগে, কাৰণ ইয়াতে সাংস্কৃতিকো কিবা হ'ব লগা হ'লে ইয়াতে হয় আৰু ধৰ্ণা আগতে ইয়াতে হৈছিলে, তো চবেই এইখন জানে আৰু মই ইয়াতে লৈ যাওঁ। নেহেৰুতো কেতিয়াবা যোৱা হয়, কিন্তু নেহেৰু পাৰ্ক এতিয়া বনাই আছে, সেইটো কাৰণে সেইটো পাৰ্কলৈ আজিলৈকে যোৱা হোৱা নাই। এই 2 বছৰ হ'ল লকডাউনৰ বাবে বন্ধ হৈ আছে, সেইখন পাৰ্কতে লৈ যাওঁ। আৰু এইটো পাৰ্কত নিলেও আমি বাকী ছাইডত ইমান নাযাওঁ, এই ল'ৰা ছোৱালী খেলিবৰ কাৰণে এইটো ছাইডত লৈ কিনে আমি গুচি আহোঁ। আৰু ইহঁতে অকণমান এনজয় কৰিছে, অকণমান আপোনালোকক দেখুৱালোঁ আৰু সিহঁতৰ মনৰ পচন্দ বস্তুবিলাক কৰি ভাল পায়। আমাৰ যেনেকৈ নিজৰ পচন্দ থাকে সিহঁতৰো পচন্দ থাকে, কাৰণ ইয়াততো ডাঙৰ ফিল্ড নাই বা গধূলি ওলাই যাবলৈ লগ সমনীয়া ইমান নাইকিয়া, সেই অকণমান আমিয়ে ইহঁতক সময় দিব লাগিব। আৰু এনেকৈয়ে মই ইহঁতৰ লগত সময়বোৰ পাৰ কৰোঁ আৰু সেয়ে অকণমান আপোনালোকক দেখুৱালোঁ। এনেকৈ আমি খেলি মেলি কিবা অকণমান খাই মেলি আহিলোঁ ঘৰলৈ। আৰু ইহঁতকেইটাৰ একদম গাড়ীৰ ভিতৰতে মৰম বাপেক পুতেকৰ। আৰু এনেকুৱা বৰ ধুনীয়া সন্ধিয়া এটা আমি গোটেইকেইটা পাৰ কৰিলোঁ।